ল'ৰাটোৱে আহি মোক মা বুলি মাতিব বুলি ভাবিছিলোঁ। এই ঘৰখনত এতিয়া শুনিবলৈ পোৱা গৈছে কেৱল কান্দোনৰ ৰোল। নাৰায়ণপুৰ তৰাণীখাটৰ ক্ষীৰেশ্বৰ বৰা আৰু ৰুণু বৰাৰ পুত্ৰ আকাশ বৰা যোৱা 6 দিন ধৰি নিৰুদ্দেশ হৈ আছে। আকাশৰ বয়স আছিল 20 বছৰ। মাক দেউতাকে পথাৰলৈ যোৱাৰ পাছত ঘৰৰ পৰাই আকাশ নিৰুদ্দেশ হয় বুলি জানিবলৈ দিছে। এতিয়া ঘৰখনত নিৰ্দিষ্ট পুত্ৰক বিচাৰি শোকাকুল এক পৰিৱেশ। ইতিমধ্যে ঘৰৰ মানুহে শিমলুগুৰিত থানাত এজাহাৰ দিছে। যদি কোনোবাই ল'ৰাজনৰ সম্ভেদ পায় 6000103864 এই নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পিতৃ মাতৃয়ে। নাৰায়ণপুৰৰ পৰা ক্ষিপ্ৰজ্যোতি ভূঞাৰ ৰিপৰ্ট, নাৰায়ণপুৰ খবৰ। মই প্ৰথম দিনাখন যাব সময় ৰাতিপুৱা সময় ল'ৰাজনৰ সপোনতো সি মোক মা বুলি আহি মাতিছে। মই তেতিয়া চমক খাই উঠি পেলাই বিচনাতে বহি বোলো তো আহিলি নে কি? গোটেইখন দৰ্জা চৰ্জা খুলি মেলি তাক আগপিনে পাছপিনে ৰাস্তালৈকে চালোঁ, নাহিলে সি। মোক দি থকত মই তাৰ সপোনতে এনেই মাতিছে বোলো ল'ৰাজন। এতিয়া মোক গোটেই অন্তৰখনত কৈ আছে। মই আজিলৈকে সি যোৱা দিনাখনৰ পৰা অকল পানীকণকে খাই আছোঁ। বাহান এইবোৰ দি কোৱা নাই, মোৰ পেটলৈ বাহান নাযায়, ওলাই আহে। আৰু ল'ৰাটো যোৱা দিনাখনৰ পৰা মোৰ হিয়াখনে কিমান খুন্দি আহিব কৈ আছে নহয়। মই জানো, ভগৱানে জানো মোৰ ল'ৰাজন কেনেকৈ আহি বালে কুকুৰলৈ ঘৰৰ পৰা আহি। তাকে মই চিন্তা কৰি আছোঁ। আৰু টেঙৰ ভেঙৰ নহয়, ইমানটো লোকৰ নিচিনা কেনেকৈ কথা বতা খোৱা মেলা কৰিবও নাজানে। তাৰ বাটো হেৰালে, তাৰমানে চিনি নোপোৱা হ'ল ঘৰলৈ চাগে। তাৰ আহিবলৈ মনটো বুৰি আছে চাগে, আহোঁ লাগি আছে আৰু আমালৈ মনত পৰি আছে চাগে তাৰ। এতিয়া ক'ত আছে, কি কথা, কেনেকৈ খাইছে, কেনেকৈ শুইছে, কি কৰিছে, সেইবিলাক চিন্তাতে মোৰ তাৰমানে মাথাটো কেতিয়াবা কিবা কৰি যায়। তাকে দিনে ৰাতিয়ে চিন্তা কৰি থাকোঁ। সি যোৱা দিনাখন মোৰ চকুত টোপনি নাই, তাৰমানে এনেই বিচনাখনতে পৰিহে থাকোঁ। আৰু সি যেন আহি মাতিছে, মোৰ দৃশ্যটো আহি থাকে মনলৈ। তাকে তাৰ দৃশ্যটো ক'ৰবাৰ পৰা আহিলেও ল'ৰাটো মা বুলি পটককৈ আহি মাতিবই। সি সেইকণৰ চুকতে বহিব, চকীখনতে অকল টিভিটোকে চাই থাকিব আৰু শুই উঠি আৰু গৰুকেইটাত লাগিব খোজ খোজ খাচ খাচকৈ যিটোকে মন যায় সেইটোকে সি কৈ মেলি থাকে। এতিয়া গোটেই ঘৰখন তাৰমানে মোৰ হালত নিচিনা হৈছে। মোৰ থাকিবলৈ মন নোযোৱা হৈছে। মোৰ ল'ৰাজন সোনকালে উলিয়াই দিলে। তাকে মই ঈশ্বৰক চিন্তা কৰি আছোঁ। আৰু ল'ৰাটোৰ নাম আকাশ বৰা। আৰু ক'ৰবাত যেনি অতি সোনকালে পালে সন্ধানী হৈ আছে। আমালৈ মোবাইলৰ নম্বৰ দিছোঁ, যোগাযোগে আমাৰ ল'ৰাটো বিচাৰি ফুৰিছে, পোৱা নাই। আমি সন্ধানী কৰি বয়সটো 20 বছৰ। আমি নাছিলোঁ, আমি পথাৰলৈ গ'লোঁ। পথাৰৰ পৰা আহি চাইছোঁ শুই আছে বুলি ভাবিছোঁ, আনখন শুই থাকে। তাৰপৰা যেতিয়া গধূলা নাইকিয়া হ'ল, তেতিয়া বিচাৰ খোচাৰ কৰিছোঁ বুলি 7টা বাজি গ'ল। এতিয়া বায়েকৰ ঘৰলৈ খবৰ কৰিছোঁ, ককাই ভাই খবৰ কৰিছোঁ, সৰুটো খবৰ কৰিছোঁ, মাহীয়েকৰ পেহীয়েকৰ, ক'তো সন্ধানী পোৱা নাই। সন্ধানী নাপাই পেলাই থানা আশ্ৰয় লৈ পেলাই থানাত এজাহাৰ দিছোঁ।